সকলোকে স্বাগতম জনালো মই আৰু এটা নতুন ভিডিঅ'লে আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ গৈ আছো তোমালোকক জনাবলৈ গৈ আছো যে বেংক এক্সামৰ বাবে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে আমি এজ এ বিগিনাৰ আমি কেনেদৰে বেংকিং এক্সাম বিলাক পঢ়িম আমি কি বস্তু চাব লাগিব স্পেশালি মই কেনেকুৱা ইউটিউব টিচাৰক ফলো কৰিছিলো কাৰণ মই একো বেলেগকে কোচিং লোৱা নাই 6 মাহত ক্ৰেক কৰিছো 3টা বেংক এক্সাম অকল ইউটিউব চাই পেলাই তো মই কোন চেনেলক ফলো কৰিছিলো গুটেখিনি এই ভিডিঅ'টোত জনাম ভিডিঅ'টো একদম শেষলৈকে চাবা ঠিক আছে তো হেতু কাৰণে মই লিখিছো বিগিনাৰ বহুতে খুদি আছে যে আমি বিগিনাৰৰ কাৰণে আমি বনাব বিচাৰিছো ভিডিঅ'টো তো সেইভাবে মই বিগিনাৰৰ বাবে লগাইছো ফাৰ্স্ট কথা আমি বেংক এক্সামত কি আহে হেখিনি আমি জানিব লাগিব অলৰেডি আমি ডিটেইলছ ভিডিও দিয়া আছে হলো মই একবাৰ তোমালোকক জনাব বিচাৰিছো যে বেংকিংত আমাক লাগে কি ফাৰ্স্ট অফ অল বেংকিংত কি আহিব জানানে এটা সাবজেক্ট আহিব ম্যাথ যেটো ইয়াত কোৱান্টছ বুলি কোৱা হয় সেকেন্ড আহিব ৰিজনিং ঠিক আছে সেকেন্ড আহিব ৰিজনিং আৰু থাৰ্ড আহিব কি ইংলিশ ঠিক আছে তো থাৰ্ড কি আহিব ইংলিশ তো আমি এইকেটা আমি বুজিব লাগিব আৰু একেটা আমি জানিব লাগিব যে কেনেকৈ পঢ়ে এতিয়া ফোৰ্থ আৰু এটা সাবজেক্ট আছে যেটো হল জিএ মানে জেনাৰেল এৱাৰনেস কাৰেন্ট এফেয়াৰ্স তো এটো বিষয় আমি শেষত কথা পাতিম কাৰণ এটো অকল মেইনছত আহে বেংকিংত এই বস্তুটো কি হত আহে অকল মেইনছত ঠিক আছে সো আমি সাবজেক্ট ওয়াইজ চাও কাৰণ একেটা বস্তু তোমালোকৰ প্ৰিলিমছতো আহিব আৰু একেটা মেইনছতো আহিব ঠিক আছে বেংকিংত ক্লার্ক এক্সাম বিলাকত প্ৰিলিমছ এন্ড মেইনছ হয় যদি তুমি পিও বিলাক লাগে পিও এক্সাম বিলাক তোমালোকক লাগে দেন তুমি আৰু এটা ইন্টাৰভিউ দিব লাগিব তো প্ৰিলিমছ এন্ড মেইনছ ডিফাৰেন্স কি প্ৰিলিমছৰ অকমান সহজ আহিব মেইনছৰ অকমান টাফ আহিব এটা আমি বস্তুখিনি ধুনিয়াকে ডিটেইলছত চাই যাও আমি এটা সাবজেক্ট ওয়াইজ বস্তুখিনি বাছি লওঁ ধৰা তো ফাৰ্স্ট ধৰা মই ম্যাথছৰ বাবে কলো ঠিক আছে তো ফাৰ্স্ট যদি মই কম ম্যাথছ কি আহে আমি হেতু জানি লব লাগিব ফাৰ্স্ট ম্যাথছৰ সিলেবাসটো মেইনলি 3টা পাৰ্টত ভাগ কৰিব পাৰি ফাৰ্স্ট হল তোমালোকৰ কি স্পিড ম্যাথছ সেকেন্ড হল এৰিথমেটিক ঠিক আছে এন্ড থাৰ্ড হল ডিআই এটা একেটা বস্তু হয় কি আমি হেতু জানিব লাগিব তো মই এতিয়া হেকেটা বস্তু কি হয় মই হেকেটা তোমালোকক একবাৰ দেখাই দিছো স্পিড ম্যাথছত কি আহে জানানে স্পিড ম্যাথছত আহে তোমালোকৰ স্পিড ম্যাথছত মনত ৰাখিবা কি আহে কোৱাড্ৰেটিক ইকুৱেচন আহিব তাৰ পিছত সিম্পলিফিকেশন আহিব শৰ্ট ফৰ্মত লিখিছো কোনবাই লিখিলে লিখি লব পাৰা তাৰ পিছত আহিব তোমালোকৰ এপ্ৰক্সিমেশন তাৰ পিছত আহিব নাম্বাৰ সিৰিজ ঠিক আছে তাৰ পিছত কি আহিব নাম্বাৰ সিৰিজ তো এই চাৰিটা বস্তু স্পিড ম্যাথছত আহে এৰিথমেটিকত কি আহে এৰিথমেটিকত তোমালোকৰ যিবিলাক মানে ওয়াৰ্ড প্ৰবলেম বুলি কয় না আমি কোতে শিকিছিলো আৰু আপ টু ক্লাস 10 লেভেললৈকে আহে গতিকে ইমান টেনচন লব নালাগে এৰিথমেটিকৰ কিন্তু সিলেবাসটো বহুত ডাঙৰ হয় তো এৰিথমেটিকৰ কাৰণে তোমালোকে কি লাগিব প্ৰথম ধৰা মই জাস্ট কেটামান দিছো বহুত আছে সিলেবাস টাইম এন্ড ওয়াৰ্ক তাৰ পিছত তোমালোকৰ আহিব এভাৰেজ পার্সেন্টেজ একেটা মানে লাগিব একেটা জানিবই লাগিব ঠিক আছে পার্সেন্টেজ তাৰ পিছত ৰেশিও এজ তাৰ পিছত স্পিড টাইম ডিসটেন্স ঠিক আছে একেটা বস্তু লিখি ৰাখিবা তোমালোকে পাৰিলে স্পিড টাইম ডিসটেন্স আহে তাৰ পিছত আকৌ তোমালোকৰ আৰু বহুত আছে এনেকুৱা ওয়াৰ্কৰ ওপৰত আহে কেতিয়াবা ট্ৰেইনৰ কোৱেশ্চন আহে কিবা থাকিল যদি কৈ দিবা ইয়েস এসআইসিআই মোস্ট ইম্পৰ্টেন্ট ঠিক আছে তাৰ পিছত মিক্সাৰ একেটা তোমালোকে পঢ়িবই লাগিব এনেকুৱা বহুতখিনি আছে এনেকুৱা আৰু 5টা মান টপিক আছে সকে থাকি গৈছে তো একেটা বস্তু তোমালোকে জানিব লাগিব এইখিনি নাজানিলে নহব লাষ্টত আহে ডিআইত কি আহে ডিআইত বিভিন্ন ধৰণৰ টাইপ আছে প্ৰথম ধৰা বাৰ গ্ৰাফ আহে সেকেন্ড আহিব তোমালোকৰ লাইন গ্ৰাফ ঠিক আছে থাৰ্ড আহিব পাৰে তোমালোকৰ কেস লিড অৰ্থাৎ একো নাথাকে জাস্ট কৈ দিয়ে হেবিলাকক কেস লিড ডিআই বুলি কয় নেক্সট আৰু ফৰ্থ কি আহিব মিক্স গ্ৰাফ আহিব মিক্স দি দিব বহুত কিবা আৰু এটা আহে পাই চাৰ্ট ঠিক আছে তো এইখিনি বস্তু তোমালোকে জানিব লাগিব এই যদি ভিডিওটো দীঘলীয়া হৈ যায় আমি
সিলেবাসটোৰ বিষয়ে কথা পাতিম নেক্সট চাই লওঁ কিমান দীঘল হয় ঠিক আছে তো আমি এইখিনি বস্তু জানিব লাগিব এটা বহুতে ক'ব যে বহুতে মানে ভয় কৰে এইবিলাক ঠিক আছে এৰিথমেটিক বস্তুটো ভয় কৰে ডিআই বস্তুটো ভয় কৰে তো ভয় কৰিলে নহ'ব তুমি এটো নাভাবিবা যে আমি কিবা এটা বস্তু বাদ দিওঁ গোটেইখিনি বস্তু কৰি যাব লাগিব ফাৰ্ষ্ট কথা হ'ল যোনটো স্পীড মেথছ ঠিক আছে যোনটো স্পীড মেথছ পাৰ্ট স্পীড মেথছৰ ধৰা মই যদি প্ৰিলিমছৰ কথা কওঁ 35 ধৰ মেথছৰ আহিল স্পীড মেথছৰ 15-20টা কুৱেশ্যন আহিব এইকেইটা জলদি কৰিব লাগিব বহুত ফাষ্ট আমি কৰিব লাগিব ঠিক আছে তো এইকেইটাৰ কাৰণে আমি বহুত স্পীডত প্ৰেক্টিছ কৰিব পাৰিব লাগিব গতিকে আমি কি কৰিম এইখিনি আমি স্পীডৰ কাৰণে আমি বেছিকৈ জানিব লাগিব quadratic equation simplification approximation and number series আমি ফাৰ্ষ্ট কনসেপ্টটো শিকি ললো আৰু টাৰ্গেট কৰিবা ডেইলি এই চাৰিটা বস্তু ডেইলি প্ৰেক্টিছ কৰিবলৈ এটা প্ৰেক্টিছ মেটেৰিয়েল ক'ত পাবা ঠিক আছে তো মই নেক্সট ভিডিঅ'টোত মই তোমালোকক বস্তুখিনি বুজাই দিম আজি আমি জাস্ট সিলেবাসটো ডিসকাশন কৰিলো বুলি ভাবিলো তো এইখিনি ডেইলি প্ৰেক্টিছ কৰিব লাগিব এইখিনি হ'ল এৰিথমেটিক ঠিক আছে এইখিনি হ'ল এৰিথমেটিক ঠিক আছে তো আমি এটো ভিডিওতে গোটেইখিনি কভাৰ আপ কৰি দিম দিয়া কাৰণ এটা ভিডিও থাকক সবেই চাব তো স্পীড মেথছ আমি ডেইলি প্ৰেক্টিছ কৰিম ফাৰ্ষ্ট আমি বুজিম তাৰপিছত আমি বিভিন্ন ধৰণৰ চেনেলৰ পৰা ডেইলি প্ৰেক্টিছ কৰিব পাৰিম স্পীড মেথছ সেকেন্ড কথা আমি এই এৰিথমেটিকৰ গোটেই চেপ্টাৰ কেটা যিমান কেটা চেপ্টাৰ ফাৰ্ষ্ট কিন্তু এৰিথমেটিকৰ চেপ্টাৰ কেটা আমি বুজিবই লাগিব তো কি কৰিবা ফাৰ্ষ্ট বুজিব লাগিব ঠিক আছে বুজিলা তাৰপিছত ইয়াৰ নোটছ বনোৱা ঠিক আছে যিমান বিলাক ফৰ্মুলা আছে ইয়াৰ নোটছ বনাই ৰাখা এৰিথমেটিকৰ চেপ্টাৰ গোটেই নোটছ বিলাক ধুনীয়াকৈ বনাই ৰাখা ফৰ্মুলা বিলাক লিখি ৰাখা আৰু ডিআই জাস্ট বুজিবলৈ মানে কি আছে ডিআই প্ৰেক্টিছৰ ওপৰত কথা কেনেকৈ কৰিব লাগে এবাৰ চাই লোৱা প্ৰেক্টিছৰ ওপৰত কথা ঠিক আছে তো তেনেকৈ কয় এতিয়া কথাটো হ'ল মই যদি স্পীড মেথছ কৰাৰ আগতে আৰু দুটামান তোমালোকে জানিব লাগিব হেকেটা হ'ল কিছুমান শৰ্টকাট জানিব লাগিব মেথছৰ শৰ্টকাট ঠিক আছে তো মই তোমালোকক যদি কওঁ কেটামান শৰ্টকাট তোমালোকক মই শিকাই দিম এই মানে কিছুমান বস্তু মেথছৰ কোৱেশ্চন যিবিলাকে বেংকিংৰ প্ৰিপাৰেচন কৰিব যোৱা ফাৰ্ষ্ট মেথছৰ ষ্টাৰ্ট কৰাৰ আগত দুটামান বস্তু তোমালোকে মনত ৰাখিবা এটা হ'ল 1 পৰা 50 লৈকে গোটেই স্কোয়াৰৰ টেবুলখন পঢ়া টেবুলৰ আগত লগাই থৈ দিয়া ঠিক আছে তোমালোকে 1 পৰা 15 লৈকে কিউবৰ টেবুলখন মনত ৰাখিবা কিউবৰ টেবুলখন মনত ৰাখিলা থাৰ্ড বস্তু ঠিক আছে থাৰ্ড 1 পৰা 20 লৈকে গোটেই মাল্টিপ্লিকেশন টেবুল এইবিলাক মনত কেনেকৈ ৰাখে জানা নাই বহুতে সোধে মোক মনত কেনেকৈ ৰাখিম আমাৰচোন মনতে নৰয় এইবিলাক মনত ৰাখিবলৈ ন তোমালোকে পঢ়া টেবুলত লগোৱাৰ ওপৰত যেতিয়া কোৱেশ্চনবিলাক কৰি যাবা তোমালোকে মানে এই বস্তুবিলাক চাই কৰি যাবা তোমালোকৰ নিজে মনত ৰাখি যাব ঠিক আছে তো এইখিনি বস্তু ফাৰ্ষ্ট কৰি লোৱা ঠিক আছে নেক্সট কামটো হ'ল এতিয়া আৰু এটা কথা থাকি গ'ল কিছুমান শৰ্টকাট আছে হা মেথছৰ স্কোয়াৰ উলিওৱা কিউব উলিওৱা পাৰ্চেন্টেজ উলিওৱা তো সেই শৰ্টকাট ভেদিক মেথছৰ কিছুমান ট্ৰিক্স আছে তো সেই ভেদিক মেথছৰ ট্ৰিক্সবিলাক মনত ৰাখিবা কিছুমান শৰ্টকাট আছে কোপা শিকিবা আমাৰ এটা কোৰ্স আছে হা মই একিতে কৈ দিও আমাৰ মেথছ এণ্ড ফিজিক্স হাব বুলি এটা এপ আছে এপটোৰ নামটো মনত ৰাখি লোৱা মেথছ এণ্ড ফিজিক্স হাব ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব তাতে তুমি যাবা এপটো ডাউনলোড কৰাৰ পিছত তাতে বেংকিং বুলি এটা মেনু পাবা বেংকিং এসএসসি তাতে ক্লিক কৰিবা তাত ক্লিক কৰাৰ পিছত মেথছ ফৰ বেংকিং এক্সাম বুলি এটা কোৰ্স আছে মেথছৰ বেংকিংৰ বাবে কোৰ্স আছে এটা হেতু সাগে প্ৰাইস 2000 মান হ'ব হেতুত মানে কি গুটে বিগিনাৰে মেথছ যিমান জানিব লাগে গুটেখিনি মই কৰাই দিছো নট অনলি স্পীড মেথছ এৰিথমেটিক ডিআই সব কৰোৱা আছে ইয়াতে ঠিক আছে তো তোমালোকে যদি এই কোৰ্সটো লোৱা তোমালোকে বিগিনাৰ হিচাপে গুটেখিনি জানি যাবা তাৰ পিছত জাস্ট প্ৰেক্টিছ কৰি থাকিলে হ'ল ঠিক আছে তো ফাৰ্ষ্ট কাম কি হ'ব আমি স্পীড মেথছ খিনি তাৰ পিছত এৰিথমেটিক খিনি তাৰ পিছত আমি ধৰা ডিআই খিনি আমি কেনেকৈ কৰে হেখিনি জানিব লাগিব কৰিবৰ কাৰণে তোমালোকে চোৱা দুটা অপচন আছে আইদাৰ তুমি ইউটিউবত চাব পাৰা ইউটিউবত বহুত এভেইলেবল কন্টেন্ট আছে সেকেন্ড তুমি মোৰ এই কোৰ্সটোত আহিব পাৰা এই কোৰ্সটোত মানে মই গুটেখিনি ধুনিয়াকৈ কৰাই দিছো একদম বিগিনাৰ পৰা কেনেকৈ বিগিনাৰ বিলাকে কৰিব লাগে গুটে বস্তুখিনি ইয়াত মই দিয়া আছে তো এটো তোমালোকে চাব পাৰিবা এটো লৈ লোৱা ঠিক আছে লিংকটো ডেসক্ৰিপচনত থাকিব বা ডাইৰেক্ট এপৰ পৰা ল'ব পাৰিবা ঠিক আছে এইখিনি লোৱাৰ পিছত বা এতিয়া বহুতে মোক ক'ব আমাক ইউটিউবৰ কাৰণে কিয় নকলে ঠিক আছে মই ইউটিউবৰ কাৰণে কেজনমান টিচাৰৰ নাম কৈছো হেকেজনৰ নাম কেটা তোমালোকে মনত ৰাখিবা তোমালোকে যদি মোক খুদা মই কোনজন টিচাৰ ফলো কৰিছিলো ইউটিউবত মই মেইনলি বুজিবৰ কাৰণে মই ফলো কৰিছিলো এজন ছাৰ নামটো মনত ৰাখিবা
অৰুণ সিং ৰাৱত ঠিক আছে তোমালোকে ইউটিউবত চাব পাৰিবা অৰুণ সিং ৰাৱত সেকেন্ড আৰু এজন চাব পাৰা তোমালোকে কেৰিয়াৰ ডিফাইনাৰ বুলি এজন আছে ইউটিউবত কেৰিয়াৰ ডিফাইনাৰ থাৰ্ড আৰু এজন আছে তেখেতৰ নাম হল মানে তেখেতৰ চেনেলটোৰ নাম মই কৈ দিছো দ্য কনষ্টেন্ট গাইড এই কনষ্টেন্ট গাইড জনে নিজেও SBI PO হয় মানে বহুত কেইটা এক্সাম ক্ৰেক কৰিছে তো এই তিনজনৰ ভিতৰত যিকোনো এজন ঠিক আছে সব ফলো কৰিব নালাগে যিকোনো এজন ফলো কৰা আইডাৰ কনষ্টেন্ট গাইড নহলে কেৰিয়াৰ ডিফাইনাৰ নহলে অৰুণ সিং ৰাৱত কি কৰিবা মই যিকেইটা টপিক কল ফাৰ্স্ট আজি কাম কৰা মেথছৰ আজি মেথছৰ ভিডিও হল তোমালোক বেলেগ কেইটা পিছত কম মেথছৰ লিষ্টটো বনোৱা তাৰ পিছত যেটো ধৰা চেপ্টাৰ বুজিব লাগে ধৰা স্পিড মেথছৰ কোৱাড্ৰেটিক ইকুৱেশ্যন কেনেকৈ কৰে জানিব লাগে তুমি স্পিড মেথছ অৰুণ সিং ৰাৱত ফৰ বেংকিং মাৰি দিয়ে 3-4 ঘণ্টাৰ দীঘলীয়া এটা ভিডিও চাই লবা থিওৰিখিনি পুৰা বুজি যাবা তাৰ পিছত এটা চেপ্টাৰ তেনেকৈ কমপ্লিট কৰা তো তেনেকৈ তোমালোকে টাৰ্গেট কৰা ফাৰ্স্ট ধৰা 20 to 30 ডেজত ইনিশিয়েল তোমালোকে থিওৰিখিনি পঢ়ি শেষ কৰি দিয়া মানে বুজা কামবিলাক শেষ কৰি দিয়া যিমানবিলাক বুজিব আছে ঠিক আছে বুজিবলৈ শেষ কৰি দিয়া ইমানবিলাক চাই থাকিব যদি তোমাৰ ধৰা বুজি নোপোৱা বা হিন্দীতে বুজোৱা আছে অসমীয়াতো একো বেংকিঙৰ চেনেল নাই ভাল তো তোমালোকে আমাৰ কোৰ্সটো ল'ব পাৰা মোৰ যোনটো কোৰ্সৰ কথা ক'লো তাৰ পৰা বুজিব পাৰা এটা বুজা হৈ গ'ল নেক্সট কি কৰিব লাগিব obviously আমি ডেইলি প্ৰেক্টিস কৰিব লাগিব ডেইলি তো মই ট্ৰাই কৰি আছো বেংকিঙৰ বাবে ডেইলি ডিপিপি উলিয়াবলৈ অতি শীঘ্ৰে উলিয়াম তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন হৈ লোৱা ডেসক্ৰিপচনত লিংক দি থোৱা থাকে তাত দি থাকিম তেতিয়ালৈকে তোমালোকে কিছুমান মেটেৰিয়েলছ ল'ব পাৰা এটা বহুতে সুধিব কিতাপ ল'ম নে আমি PDF ল'ম সো মই সদায় প্ৰিফাৰ কৰো PDF লোৱা কাৰণ PDFৰ পৰীক্ষা যেতিয়া দিবা স্ক্ৰিনত চাই দিব লাগিব তো PDF লোৱা বেছি ভাল তো তোমালোকে মেটেৰিয়েলছ ল'ব পাৰা ফাৰ্স্ট কথা গাইডলি PDF বান্ডলছ বিলাক ল'ব পাৰা গাইডলি PDF বান্ডলছ আছে সব টপিকৰে পাই যাবা তাত ধুনিয়াকে এই গাইডলি ওয়েবসাইটত গৈ PDF বান্ডল মই এটো লৈছিলো ঠিক আছে ইয়াত চাগে 500 নে কিমান টকা লৈছিল এটো মই লৈছিলো সেকেন্ড যদি তোমালোকে অলপ দিন ৰখিব পাৰা তেনেহলে মই DPP বনাই আছো সেইখিনি তোমালোকে চাবা কিন্তু এটো লবাই হা ইয়াৰ পৰা বহুত প্ৰেক্টিস কৰিব লাগিব ডেইলি আমি থাৰ্ড আৰু মই কোৰ পৰা প্ৰেক্টিস কৰিছিলো যিকোনো ইউটিউব চেনেল লাইক আড্ডা 247 বা কনষ্টেন্ট গাইড ডেইলি তাত আহা ডেইলি এখন তেওঁলোকে পেপাৰ কৰে এটা টপিক নহয় গুটে পেপাৰখনত কেনেকুৱা প্ৰশ্ন আহে ডেইলি কৰাই দিয়ে তো কি কৰিবা কনষ্টেন্ট গাইড নহলে তুমি মই যোনটো কলো অৰুণ সিং ৰাৱত অৰুণ স্যাৰ বা আড্ডা তো এইবিলাকত ডেইলি এখন পেপাৰ কৰে তুমি ভিডিওটো লগাই ৰাখা আৰু তুমিও প্ৰেক্টিস কৰি গৈ থাকা তো তেনেকৈ তোমাৰ ইমপ্ৰুভ হৈ যাব বহুতখিনি প্ৰেক্টিস তো এইটো কাম কৰা আৰু ফৰ্থ এণ্ড মোস্ট ইম্পৰ্টেন্ট তোমালোকে কি কৰিব লাগিব মক টেষ্ট ল'ব লাগিব মক টেষ্ট ঠিক আছে তো মক টেষ্ট তোমালোকে ল'ব লাগিব মক টেষ্ট আমাৰ মেথছ এণ্ড ফিজিক্স এপত অলৰেডি উপলব্ধ আছে তো আমাৰ এপত যাবা তাৰ পৰা মক টেষ্ট ল'ব পাৰা আমাক যদি বিশ্বাস কৰিব নোৱাৰা বা মোক যদি সোধা তুমি ক'ৰ পৰা মক টেষ্ট লৈছিলা মই মক টেষ্ট লৈছিলো দুটা ওয়েবসাইটৰ পৰা এটা হল এক মিনিট ৰখা কি হল ঠিক আছে মই কৈ দিছো এটা হল প্ৰেক্টিস মক আৰু এটা হল অলিভ বোৰ্ড আৰু এটা হল টেক্সট বুক এই তিনটা ওয়েবসাইটৰ পৰা মই লৈছিলো ঠিক আছে মই দেখাই দিম মই কৈ দিলো তোমালোকে লিখি লোৱা বস্তুখিনি প্ৰেক্টিস মক অলিভ বোৰ্ড আৰু টেক্সট বুক একেটাৰ মক টেষ্ট লবা তাত মানে কি হয় পৰীক্ষা দিয়াৰ নিচিনাকে তুমি ল্যাপটপত খুলি পুৰা বহি পৰীক্ষা দিয়াৰ নিচিনা দিব পাৰিবা আৰু যদি কিবা গাইডেন্স লাগে কমেন্ট কৰিবা মই